Hello everyone, good morning, namaskar, মোৰ নাম শ্ৰীকৃষ্ণ শইকীয়া আৰু আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক সকলোকে উৰুকা আৰু মাঘ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে জানেই যে উৰুকাৰ দিনাখন মানে ঘৰৰ সকলোৱে যেতিয়া এসাঁজ খায় সেইটো মজাই বেলেগ আছে। গতিকে আমাৰো মানে সকলোৱে মিলিজুলি এসাঁজ খাম বুলি ভাবিছোঁ আজি। দাদাই আনিছে বাৰু মাছ চাছ আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি আমাৰ মানে খানাটো বহুত স্পেচিয়েল হ'ব। দাদাই মাছ আনিছে আৰু লগতে কিবা কিবি আনিব মাংস। গতিকে আপোনালোকক সকলো দেখুৱাই থাকিম, চাই থাকিব। চ' গাইজ এতিয়া মানে খুৰীয়ে মাছটো বাচিব ওলাইছে। এইটো হৈছে টমি। এয়া মাছ বাচিব ওলাইছে আৰু মিহি মিহিকৈ মমোটো হয় তেনেকৈ গুল গুলকৈ কৰি দিয়ক। এইটো ৰাজা। চ' গাইজ এতিয়া বাজিছে 6টা আৰু এতিয়া আমাৰ পকৰী আৰু মানে চাহৰ সৈতে পকৰী আৰু ঘুগুনি খোৱা হ'ব। গতিকে আপোনালোক দেখুৱাই থাকিম, চাই থাকক। সেয়া আমাৰ ছোৱালী মানে অকণমান কাষতে নাই এয়া চব মানে ইয়াতে আছে আৰু ওচৰত বহি পেলাই দাদাই বনাই আছে পকৰী। জুইকুৰাও ইমান ধুনীয়া এয়া দাদা অলপ পিছত হোৱাৰ পিছত দিব। এয়া হৈ গ'ল ঘুগুনি আৰু লগতে এইখিনি হৈছে পকৰী। ইমান ধুনীয়া হৈছে পকৰীখিনি, দেখিছেনে? এতিয়া আৰু মানে ভগাই দিব আৰু চবকে। এয়া সকলোলৈকে বাৰু এইটো হৈছে আমাৰ আটা। এইয়া আলু আৰু মাংস একেলগে থৈ দিয়া আছে আৰু লগতে দাদাই মানে মাংসখিনি বনাব আৰু খুৰীয়ে মিলি পেলাই দুইটাই। সদায় যাব পাৰো মই যদি দিয়া মৰমৰ, যদি দিয়া মৰমৰ মাটনখিনি ৰেডি হৈ গ'ল আৰু এয়া চালাড আৰু লগতে এয়া সকলোলৈকে বাঢ়িছে। চবেই খাই আছে আৰু ভাত ৰেডি হৈ গ'ল। ময়ো বহিম আৰু এয়া মাছ, এয়া মাংস আৰু এয়া ভাত, এয়া চালাড হৈ গ'ল। মানে খালোঁ। এতিয়া আজি উৰুকাটো ভালে কুশলে গ'ল আৰু এতিয়া বাজিছে 12টা। গতিকে এতিয়া আজি যিহেতু 12টা বাজিলে, গতিকে এতিয়া আজি মাঘ বিহু হয়। গতিকে আমি কাইলৈ মানে দেখুৱাম আৰু কি কি কৰোঁ বিহুত। গতিকে আপোনালোক সকলোকে মাঘ বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মোৰ ফালৰ পৰা আপোনাক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আজিলৈ ইমানখিনি আছিলে। বাই। কাইলৈ কি হ'ব দেখুৱাই থাকিম। আজি হৈছে মাঘৰ বিহু আৰু মাঘৰ বিহু বুলি ক'লেতো লাৰু পিঠাই মেইন। গতিকে আমিও এনেদৰে আয়োজন কৰিলোঁ। লাৰু পিঠা, প্ৰসাদ, চিৰা দৈ আদি সকলোবোৰ খালোঁ আৰু লগতে আপোনালোক সকলোকে মাঘ বিহুৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ বাই।